হৈছে। কিন্তু চিকিৎসক আৰু ইউজি ব্ৰহ্ম ডাঙৰীয়া সিদ্ধান্ত মই এইটো সাপ্লিমেন্টারি গ্যাসে লাগু খান সাপ্লিমেন্টারি যাতে অর্ডার থাকিলেও বা আমিও বিশ্বাস করিলো যে পবিত্র সদনত কৈছে যেতিয়া পবিত্ৰতাৰে শুদ্ধ অন্তৰেৰে কৈছে বুলি আমি ধৰি লৈছোঁ। এই হেতুকে যিটো আমাৰ মানে অৰ্ডাৰ আছিলে এই অৰ্ডাৰটো দ্য আদাৰ ডিপাৰ্টমেণ্ট উইল বি শিফটেড গ্ৰেজুৱেলি এই শব্দটো মানে কেঞ্চেল কৰি দিলে আমি নথৈ সুখী হ'ম আৰু আশা ৰাখিছোঁ যেনেকুৱা ধৰণৰ আমাক মানে ছাৰ্ভিচ দিবলৈ কমিটমেণ্ট কৰিছে ভৱিষ্যত দিনত আমি পাম আৰু বাকী ডিপাৰ্টমেণ্ট তাতে মানে শিফটিং নহয় তাৰ কাৰণে আৰু some departments will be shifted in medical college. Gradually means এইটো নহয় যে কালি কৰিম বা পৰহি কৰিম, এইটো সময় সাপেক্ষিক কামবিলাক হৈ থাকিব। তো মই আৰু ভাবোঁ যে RMD যাৰ কাৰণে প্ৰথমবাৰ আমাৰ চৰকাৰৰ পৰা ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ ষ্টেচু প্ৰথমতে মই তেখেতক ক'ব বিচাৰিছোঁ যে আমাৰ ডিষ্ট্ৰিক্ট RMD হস্পিটেলত যি এমালগেশ্যন হ'ল মেডিকেল কলেজৰ লগত এইটো কেৱল কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বুলি নহয়, অসমৰ য'ত য'ত মেডিকেল কলেজ স্থাপন হৈছে প্ৰত্যেক ডিষ্ট্ৰিক্টত যিমানখিনি চিভিল হস্পিটেল আছে অতি চিভিল হস্পিটেলবিলাক মেডিকেল কলেজৰ লগত এমালগেশ্যন হৈ গৈছে। আৰু আমাৰ যেতিয়া মিটিং হৈছিলে ইউজি ব্ৰহ্ম ডাঙৰীয়া মাননীয় মন্ত্ৰী আৰু আমাৰ মাননীয় চিফ মুনবৰ ছাৰ, তো সেইদিনা মোক মাতিছিলে মিটিঙত থাকিবৰ কাৰণে, কিন্তু মই বাহিৰত আছিলোঁ যাৰ কাৰণে মই মিটিঙত এটেণ্ড নাছিলোঁ। তো মোৰ এবচেণ্টতে মাননীয় চিফ আৰু ইউজি ব্ৰহ্ম ডাঙৰীয়া তেখেতসকলে ৰেগুলেশ্যনটো ল'লে। আৰু এই ঘটনাটো যিটো আমাৰ কোকৰাঝাৰ যেনেকুৱা চিটুৱেশ্যন চেম এনেকুৱা আমি দেখা পাইছোঁ, নলবাৰীতো চেম এনেকুৱা হৈছে। কিন্তু মেডিকেল কলেজৰ যি চিষ্টেম যি ক্ৰাইটেৰিয়া আপোনালোকে জানে, এই বসুমতী তেওঁলোকে জানে যে বহুত টকা ব্যয় কৰি আৰু অত্যাধুনিক চিকিৎসাৰ কাৰণে এই মেডিকেল কলেজ বনোৱা হৈছে। আৰু এই মেডিকেল কলেজৰ এতিয়া আমাৰ যিটো ডিষ্ট্ৰিক্ট RMD চিভিল হস্পিটেল আছে, লাহে লাহে যেনেকুৱা ENT গ'ল, আপোনাৰ আই ছেকশ্যন গ'ল বা চাইকেট্ৰিক গ'ল, তো যেনেকুৱা ছটা ডিপাৰ্টমেণ্টৰ কথা মেনশ্যন কৰিছে, তো লাহে লাহে শিফ্ট হ'ব। কিন্তু ইট ডাজন্ট মিন ডেট RMD ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামটো মুচি যাব বা তাতে চিকিৎসা নহ'ব। কিছু কিছু ছেকশ্যন বা ডিপাৰ্টমেণ্ট আমি তাতে শিফ্ট কৰিছোঁ, কিন্তু যিহেতু আমাৰ চিজাৰিং মেডিচিন এইবিলাক তাতে চলি থাকিব। OPD যিটো নৰ্মেল চিকিৎসা এইটো থাকিবই। জাষ্ট কেৱল আমি এই ছটা মানে ডিপাৰ্টমেণ্ট যাতে শিফ্ট কৰাৰ কাৰণটো হ'ল যে প্ৰত্যেক ডিষ্ট্ৰিক্টতে এই নিয়মটো হৈছে। আৰু এই মেডিকেল কলেজ স্পেচিয়েলি ফুল ফ্লেজেড আমাক BTC মানে ট্ৰান্সফাৰ কৰা হোৱা নাই। মেডিকেল কলেজত যিমান অৰ্ডাৰ আহে চব বা অসম চৰকাৰৰ পৰাই আহে, তো আমি কিছুমান ক্ষেত্ৰত হয়তো গম নাপাওঁ। তো মন্ত্ৰী ডাঙৰীয়া যেতিয়া ইউজি ব্ৰহ্ম ডাঙৰীয়া কেবিনেটত বহে, অসম চৰকাৰৰ কেবিনেটত বহে, তেতিয়া হয়তো তেখেতেও কিবা মেডিকেল কলেজৰ নিয়মবিলাক তেওঁ গম পায়। উদযাপন কৰিবলৈ যোৱা বছৰ সিদ্ধান্ত লৈছোঁ আৰু অহা জন্মদিনৰ পৰা আমি খুব ভালকৈ এইটো উদযাপন কৰা হ'ব। তেখেতৰ নামত আমি এৱাৰ্ডৰ কাৰণে চিন্তা কৰা হৈছে। গতিকে তেনেকুৱা বিভিন্ন ভাল ছাৰ্ভিচ পাই আছিলে, তাৰ মানুহখিনি ডিপ্ৰাইভ হ'ব। এইখিনি যাতে অলপ মানে ট্ৰেডিশ্যনেল 2 মাহ 3 মাহ হ'ব পাৰে, এইখিনি সময়ত যদি আমাৰ মেডিকেল কলেজৰ ষ্টেটাছটো ৰক্ষা কৰিব পাৰে আৰু এট দি চেম টাইম চিভিল হস্পিটেল লাইনত আমি চিন্তা কৰিছোঁ আৰু সেইটো চিন্তাত হয়তো আমাৰ অপজিশ্যন ঠিক আছে। আমি DGP नैरोजा 22 आरो सावरायलायनो नागिरदों जेनेरेल डिसकासन दोङो बे नागिरदों गबिन्द चन्द्र बसुमतारी आं बिथांखौ सावरायनायाव बाहागो लानो थाखाय खावलायबाय आरो बेसेबां सम लागोन बेखौ फोरमायनो थाखाय खावलायबाय। এইবাৰ যিটো বাজেট আমাৰ মাননীয় বিত্ত দায়িত্ব থকা CM মহোদয়ে দিছে, ইয়াত মই সন্তুষ্ট হৈছোঁ। কাৰণ আমাৰ গতানুগতিক বাজেট বুলি ধৰা নাযায়, কাৰণ ইয়াত কেইটামান নতুন এই বছৰতে বাজেট ধাৰ্য কৰা হৈছে। বিশেষকৈ ইয়াত আমি ক'ব লাগিব যে বিত্তীয় চৰকাৰ আৰম্ভ হোৱাৰ পৰা 3 বছৰৰ ভিতৰত আমি এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি স্থাপন কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছিল আৰু সেইখিনি আমি সম্পূৰ্ণ সক্ষম হৈছোঁ।
বিগত সময়খিনি আমি দেখিছিলোঁ যে যিহেতু বিটিআৰ অঞ্চলত আজি এটা জনগোষ্ঠী নাই, ইয়াত প্ৰায় 23টা জনগোষ্ঠী আমি একেলগে বসবাস কৰি সক্ষম হোৱা নাছিল। কিন্তু ইউপিপিৰ নেতৃত্বত যি চৰকাৰ হৈছে, এই চৰকাৰে এই অঞ্চলত শান্তি স্থাপন কৰিবৰ কাৰণে সক্ষম হৈছে, আৰু সেইকাৰণে আমি এই শান্তিৰ পৰিৱেশ আগত ৰাখি অহা দিনবিলাকত আমি কেনেকৈ অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিব পাৰিম চিন্তা কৰি এইবাৰ বাজেট ধাৰ্য কৰা হৈছে। SOPT বাজেট এইবাৰ আমি দেখিব পাৰিলোঁ মাত্ৰ 3 কোটিহে ইনহেন্স হৈছে। 803 কোটি SOPT বাজেট। এই বাজেটত যিটো এলোকেশ্যন ষ্টেট গভৰ্ণমেণ্টে আমাক গ্ৰেণ্টছিন হিচাপে আমাক দিলে, তাত আমাৰ আপত্তি আছে আৰু আমি ইয়াত সন্তোষ নহয় বুলি আমি হাউচৰ জৰিয়তে প্ৰকাশ কৰিলোঁ। ইয়াৰ পিছত আমি দেখিলোঁ যিটো বাজেট, এইবাৰ যিটো বাজেট ইয়াত স্পষ্ট ইণ্ডিকেশ্যন আছে ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ। ইয়াত স্পষ্টকৈ মানে দুটা ভাগত ভগাই পেলাই বাজেটখন ইয়াত দাঙি ধৰা আছে। কিন্তু আমি দেখিলোঁ আউট অফ 803 crore, only 176 crore 81 lakhs will be expended in capital act. তার মানে 803 কোটির ভিতৰত মাত্ৰ 170 কোটি আৰু 81 লাখ crore BTCৰ এছেট আৰু কেপিটেল এছেট হিচাপে ইয়াত খৰচ হ'ব। বাকীখিনি ৰেভিনিউ এক্সপেণ্ডিচাৰত যাব। বাকীখিনি গোটেইখিনি ৰেভিনিউ এক্সপেণ্ডিচাৰ হ'ব। ইয়াৰ কাৰণে যিটো আমাৰ যিমানেই নকওক কিয়, যিটো ডেভেলপমেণ্টৰ যিমানেই নকওক কিয়, তো আমি ইয়াৰ পৰা বুজিব পাৰোঁ যে গোটেইখিনি টকাটো ৰেভিনিউ এক্সপেণ্ডিচাৰ কৰি পেলাই BTCৰ কি ডেভেলপ কৰিব বিচাৰিছে, ইয়াত ৰাইজৰ বা আমাৰ দলৰ ফালৰ পৰা এটা প্ৰশ্নবোধক হৈ থাকে। আমি যিটো আমাৰ